দৰা হ'ল সুদূৰ হায়দৰাবাদৰ আৰু কইনা হ'ল গোৱালপাৰাৰ কালিবাৰীৰ আৰু কইনাজনী হ'ল মোৰ খুৰখালী। আজি খুৰখালীৰ বিয়া হ'বলৈ গৈ আছে আৰু বিয়াখন হৈ আছে গোৱালপাৰা জিলাৰ ৰশ্মি ভৱনত। আৰু যিহেতু বিয়াখন একদম ট'টেলি আনকমন বিয়া এখন হ'বলৈ গৈ আছে, দৰা হৈছে সুদূৰ হায়দৰাবাদৰ আৰু দৰাজন হৈছে হিন্দী ভাষী, গতিকে গোটেই বিয়াখনৰ কমপ্লিট নিয়ম হিন্দী ভাষী ষ্টাইলতে হৈ যাব। গতিকে বিয়াখন দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে ইয়াতে কইনা বহাৰ জেগাটো দেখাইছোঁ মই, চাওক ইয়াতে কইনা বহিব আৰু এনেদৰে ওলাই আহিব, উদুলি মুদুলি পৰিৱেশ আয়ৈ দেহি। তাৰপিছত চাৰিওফালে পৰিৱেশটো দেখাইছোঁ। কিছু সময় পিছতে, এতিয়া আবেলিৰ সময়, কিছু সময় পিছতে ৰিচিপশ্যনিষ্ট পাৰ্টি আহিব, খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ইয়াতে বহিব আৰু দৰা পাৰ্টি আহিব, দৰা ইয়াতে বহিব, দৰা পাৰ্টিৰ মানুহ আহিব বহিব, পিছফালে মণ্ডপটোত বিয়া হ'ব। গতিকে এতিয়া আবেলিৰ সময় মই দেখাইছোঁ, এতিয়া আবেলি মানে সন্ধিয়াৰ সময়, এতিয়া সন্ধিয়াৰ সময় যিহেতু মানুহ আহিব লগা হৈছে, গতিকে তাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। চাওক আৰু কইনাজনীৰ লগত মই চিনাকি কৰি দি আছোঁ, আহক মোৰ লগত। এইজনী হৈছে মোৰ পিছফালে থকাজনী হ'ল একমাত্ৰ মোৰ খুৰখালী আৰু তাইৰে আজি বিয়া। আৰু তাইৰ এটা সপোন আছিল যে বিয়াখন ট'টেলি সম্পূৰ্ণ ফিল্মি ষ্টাইলত হ'ব বাবে তাৰ সপোন আছিলে, গতিকে তেনেদৰে বিয়াখন হ'বলৈ গৈ আছে। চাওক ইয়াৰ প্ৰথমতে ফিল্ম ষ্টাইলত মানে ফটোশ্বুট হৈ গ'ল, ভিডিঅ' শ্বুট হৈ গ'ল, তাৰপিছত ময়ো দুখনমান চেল্ফি উঠিলোঁ, ফটো উঠিলোঁ। তাৰপিছত এইফালে জেলেপি, পকৰা, কফি মানে ৰেডি হৈ গ'ল চাৰিওফালে। তাৰপিছত এইফালে খানা একদম নিৰামিষ, মানে একদম আনকমন খানা আৰু বহুত ভেৰাইটিজ ডিজাইনৰ। সব ভেজ এই লোকেল লোকেল ডালি নাকি লোকেল আচলতে বন্ধুসকল, বিয়া এখন সাধাৰণতে যিসকলে আমিষ নাখায় তেখেতসকলৰ কাৰণে নিৰামিষৰ ব্যৱস্থা থাকে আৰু আমিষৰ এক্সট্ৰা ব্যৱস্থা থাকে, কিন্তু এইখন বিয়া কমপ্লিট ট'টেলি বেলেগ, মানে একদম নিৰামিষ আইটেম মানে। আৰু নিৰামিষ আইটেমত এনেকুৱা লাগিছে যে মানে নিৰামিষ নহয় নেকি, আমিষ এনেকুৱা যেন লাগে। মানে সকলো ধৰণৰ ইয়াতে বস্তু আছে, একদম মানে ধুনীয়া ধুনীয়া মানে ভেৰাইটিজ ডিজাইনৰ, মানে ভেৰাইটিজ মানে সুগন্ধিযুক্ত মানে আইটেম, মানে খোৱাৰ আইটেম ৰাখিছে, মানে বহুত বেছি এটা ভাল লগা এটা মানে খাদ্য, এটা মানে হেল্ডি খাদ্য, মানে এনেকুৱা মানে খাবলৈ পাই বহুত বেছি ভাল লাগিল সঁচাকৈ। এইটো আনকমন নহয়নে বাৰু? ট'টেলি মানে দৰা পাৰ্টিয়ে হওক বা ৰিচিপশ্যনিষ্ট পাৰ্টিয়ে হওক, মানে সকলোৱে মানে নিৰামিষ খাব লাগিব। ইপিনে হৈ গৈছে দৰা অহাৰ টাইম হৈছে, গতিকে দৰা যিহেতু বাহিৰৰ পৰা আহিব, সেইকাৰণে আমাৰ অসমৰ গামোচাৰে স্বাগতম কৰিবলৈ সকলোৱে ৰেডি হৈ আছে, মানে গামোচা ৰেডি। তো এতিয়া সন্ধিয়াৰ পৰিৱেশ, উদুলি মুদুলি পৰিৱেশ। চাওক আমি গেটত সকলোৱে ৰখি আছোঁ, দৰা ইতিমধ্যে আহি পাইছে আৰু এতিয়া ফটকা ফুটাব। ফটকা ফুটোৱাৰ বাবে মানে দৰাজন ৰাস্তাত ৰখি গৈছে। এয়া আহি গ'ল দৰা, আৰু দৰাই নামি পেলাই কি কৰিব চাবচোন আপোনালোকে। চাওক দৰাজনক চাব দেই, এয়া নামিছে, চাওক 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 চাওক। সঁচাকৈ একদম মানে ফিল্মি ষ্টাইলত একদম মানে দৰা আহিছে আৰু বাছ দৰাৰ কি ডান্স, হাই হাই ৰে। তো এনেদৰে সকলোৱে মানে ডান্স কৰিলোঁ দৰাৰ লগত, মানে তাৰপিছত দৰাক আদৰি অনা হৈছে। চাওক দৰাই চক হৈ গৈছে, মানে কি ক'ম বুলি ভাবিছে। মোর বার দিয়া
এজনী হৈছে মোৰ আৰু এজনী খুৰখালী আৰু চাওক এনেকুৱা নিয়ম নীতিৰ মাজেৰে দৰাক মানে আদৰা হৈ আছে আৰু চাওক এয়া কি কৰি আছে গেট ধৰা হৈছে দৰাৰ কাৰণে চাওক ফচি গৈছে দৰা তো এনেদৰে দৰাক আদৰি অনা হ'ল আৰু দৰাক এতিয়া আমাৰ ইফালে চাওক কইনা একদম ৰেডি মানে কইনাই চাই আছে নিজকে চাই আছে আইনাত কেনেকুৱা ধৰণৰ লাগিছে যিটো দৰাৰ আগত ওলাব আৰু চাওক এনেধৰণৰ সুন্দৰ এটা মানে পৰিৱেশত মানে কইনা কেনেদৰে ওলাই আহিছে দেখিছেনে প্ৰথমবাৰ দেখিছোঁ এনেধৰণৰ আৰু এই ট'টেলি ফিল্মি ষ্টাইলত বিয়াখন হ'বলৈ গৈ আছে আৰু কইনাক চাব দৰাই কেনেদৰে আদৰে আৰু চাওক ইফালে দৰা মানে পূৰা ইণ্টেজয় কৰি আছে কইনাক আহিবৰ বাবে কইনাক স্বাগতম জনাবৰ বাবে চাওক চাওক হাতত ধৰি লৈ আহিছে কইনাক চাওক 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 আৰু গিফ্ট দিছে চাওক ৱাও তাৰপিছত অকণমান ভিডিঅ' শ্বুট ফটোশ্বুট হৈ গ'ল মানে কইনা এয়া দৰা কইনা গতিকে বিবাহখন যাতে সম্পূৰ্ণৰূপে হৈ যায় সকলোৱে আশীৰ্বাদ কৰিব তেখেতৰ ডিংকি আৰু অজয়ৰ বৈবাহিক জীৱন যাতে সুখৰ হয় তাৰে কামনা কৰিছোঁ এই চাওক কইনাৰ বৰমালা এতিয়া দি আছে চাওক কিমান ষ্টাইলত দিব লগা হৈছে চাওক ওপৰত উঠাই কোনে মানে কাক বেছিকৈ মানে ওপৰত উঠাব পাৰে মানে এনেকুৱা হৈছে Wow! সঁচাকৈ আনকমন এখন মানে বিয়া হ'বলৈ গৈ আছে গতিকে এনেধৰণৰ মানে তাৰপিছত দুজনৰ বিবাহ মানে প্ৰক্ৰিয়া চলি থাকিল আৰু দুজনৰ বিয়া সম্পূৰ্ণ হৈ গ'ল প্ৰথমতে দৰা কিবা নিয়ম চিয়ম কৰা হ'ল তিলক লগোৱা হ'ল তাৰপিছত আকৌ কইনাক তিলক লগোৱা হ'ল তাৰপিছত এইফালে চাওক দৰাক কেনেদৰে ডান্স কৰালে সকলোৱে চাওক এইফালে দৰাৰ মানে আৰু খুৰখালী আৰু মানে কি কইনাৰ মানে ভণ্টি আৰু বাইদেউসকলে লগ লাগি মানে তেখেতসকলে খুব ধুনীয়া এটা ডান্সৰ প্ৰগ্ৰাম ৰাখিছে খুব ধুনীয়া এটা ডান্স কৰিছে আৰু চাওক এজনী দৰাৰ খুৰখালী আৰু কইনাৰ মোৰো খুৰখালী হয় আৰু কইনাৰ ভণ্টি তো বন্ধুসকল এই আছিলে ডিংকি আৰু অজয়ৰ বিবাহৰ ভিডিঅ' দুয়োৰে যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ সকলোৱে যাতে ভালে থাকক জয় অসম ধন্যবাদ জয় জুবিন দা